অল গুড মৰ্ণিং। আজি বহুত বৰষুণ, ৰাতিপুৱাৰ পৰা ননষ্টপ বৰষুণ পৰিয়ে আছে। আপোনালোকক ক্লিপ দেখাইছোঁ, দেখি পাইছেই। বৰষুণ বৰষুণ বুলি কিমান বহি থাকিম আৰু ভাবিছোঁ আজি ব্লগটো এনেকৈয়ে ষ্টাৰ্ট কৰি দিওঁ। আজি কি কৰোঁ, কি নকৰোঁ, ক'লৈ যাওঁ, গোটেই দিনটো বহুত এক্সাইটেড হ'ব আৰু আপোনালোকেও জানিব বিচাৰিছে যদি আহক আমাৰ লগত। এয়া আমি আহি পাই গ'লোহি আৰু মোৰ লগত আজি কোন আহিছে জানেনে? আমি আহিছোঁ আজি চিলপুখুৰীত থকা মৰ্ফ ইনষ্টিটিউটলৈ, য'ত হৈ আছে ছামাৰ কেম্প। এয়া হৈছে অতি মৰমৰ গীতাঞ্জলি মেম। চাওকচোন তেওঁ কেনেকৈ বাগৰি গৈছে ল'ৰা ছোৱালীখিনিক শিকাবৰ কাৰণে। আৰু তাৰ কাষতে আছে তৃষ্ণাক আগতে আপোনালোকে দেখিছে। সঁচাকৈ ক'ব লাগিব কিন্তু আজি যিখিনি ল'ৰা ছোৱালীৰ লগত আমি ক্ৰাফ্ট কৰিছোঁ সিহঁত সঁচাকৈ বহুত স্মাৰ্ট। মই বেছি দেখুৱাই দিবলগীয়া নহ'ল, সিহঁতৰ ক্ৰিয়েটিভিটিও আছে ইয়াতে আৰু গোটেইখিনি সিহঁতে নিজেই কৰিছে। আৰু চাওকচোন ইয়াত দেখুৱাইছে কেনেকৈ। এয়া ছামাৰ কেম্পৰ অন্তিম পৰ্যায়। মই সৰু সৰু ক্লিপহে দেখুৱাব পাৰিছোঁ, যিহেতু ময়ো আছিলোঁ সিহঁতক শিকাই। এয়া লঘু আহাৰ গ্ৰহণ কৰি আছে সকলোৱে। এয়া আমি। থেংক ইউ মৰ্ফ ইনষ্টিটিউটৰ মনালিছা দাস মেম, তেওঁ আমাক মাতি আনিলে আজি, সঁচাই বহুত ভাল লাগিল। এয়া আমি ঘূৰি আছোঁ। আহি পালোঁ ঘৰ, বহুত কষ্ট কৰি গাড়ী বগাই এতিয়া তুলতুলাই কৰি আছে ৰেষ্ট। অলপ ময়ো ৰেষ্ট কৰোঁ, ভাত পানী খোৱা নাই, এতিয়াও খাই লওঁ। আহি পাই বহুত বেছি ভাগৰ লাগিল, সেইকাৰণে আমি অকণমান বহি লৈছোঁ গা পা ধুই। এতিয়া ভাত খাম, ভাত খাই আবেলি মোৰ আৰু এজেগাত যাবলগীয়া আছে। কিনো কৰি আছোঁ গম পাব আহি থকা ব্লগকেইটাত, কিয় ইমান দৌৰা কৰি আছোঁ। কিন্তু ইমান দৌৰা কৰিছোঁ যদিও মোৰ ভালেই লাগি আছে, মোৰ বেয়া লগা নাই। কাৰণ মই বহুত দিনৰ পৰা কৰিব মন যায় থকা বস্তু কেইটামানে মই কৰিব পাই আছোঁ এইকেইদিন আৰু কৰি আছোঁ। সেইকাৰণে এলাহ আমনি একোৱেই লগা নাই সঁচাকৈ। এতিয়া অকণমান ৰেষ্ট কৰোঁ, আগলৈ দেখুৱাই আছোঁ বাৰু কি কি কৰি আছোঁ। মই যে কৈছিলোঁ ওলাই যাবলগীয়া আছে, ওলাই গ'লোঁ, ঘৰলৈ আহিলোঁ, ড্ৰেছ চেঞ্জ কৰি অকণ বাগৰিলোঁ, বাগৰি পেলাই উঠিছোঁ। এতিয়া আৰু এটা ছাৰপ্ৰাইজ আছে, ঘৰলৈ কোনোবা আহি আছে। কোন আহি আছে আপোনালোকক দেখাও হ'ল। কোন আহিছে? ভেৰি গুড। এইটো তোমাৰ তুমি যে পঢ়ি আছা যে, সেইটো কাৰণে তোমাৰ এইটো গিফ্ট হয় দেই। পিছত খাবা পঢ়ি। মই হিন্দীত লিখিছোঁ। এয়া আমি তিনিজনী একেলগে ঘৰুৱা পৰম্পৰা ৰক্ষা কৰি আমি কৰি আছোঁ চানা পাৰ্টি। কাৰণ আমাৰ চানা সকলোৰে বহুত প্ৰিয়। চানা বুলি ক'লে আমি গোটেইবিলাক পগলা, কোনে কিমান খাব পাৰে, কোনে কিমান জল্দি খাব পাৰে, সেয়াৰে কম্পিটিশ্যন চলে। তাৰপিছত বনালোঁ মই ভাতত আছিল আজি মাছ ভাপত দিয়া, পেটু ভাজা। এনেকেই আজি চলাই দিলোঁ ৰাতিৰ সাজটো। ঘৰত ইমানবোৰ মানুহ দেখা পাই তুলতুলৰ গাত যে ততেই নাই। আমাৰ ঘৰত দুটা আইতা আছে। তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। ইমান ভাল লাগিছে। তুমি কি কৰিছা এইটো মানে? মই এইটো এনেকৈ কৰিছোঁ। নামি দিয়া। মই হয় ক'ত দিয়া? কক্ৰচ হ'ব নালাগে। কক্ৰচ গ্ৰাছ হপাৰ। কি হয়? এইটো গ্ৰাছ হপাৰ। এইটো গ্ৰাছ হপাৰ। গ্ৰাছ হপাৰৰ কালাৰটো কি হয়? গ্ৰীণ। য়েছ। ৰেড নাথাকে। ৰেড নাথাকে, গ্ৰীণ হয়। ভাত খালোঁ, তামোল খাই আছোঁ। এতিয়া আমি লগাম মেহেন্দি। আজিলৈ আৰু বেছি একো নকৰোঁ, এনেকৈ ব্লগটো সামৰিছোঁ। তুমিও কিবা কৈ দিয়া। আমাৰ ভাল লাগিছে, ভিডিঅ' পৰা বেমাৰো ভাল হৈছে, মাৰো ভাল হৈছে, সেইকাৰণে ভিডিঅ' অহা নাছিলে। তাই মাতটো অলপ সৰু হ'ব। এতিয়াৰ পৰা আপোনালোকে কণ্টিনিউ ব্লগ পাই থাকিব, আমিও চেষ্টা কৰিম কণ্টিনিউ ব্লগ দি থাকিবলৈ। আমাৰ লগত চাই থাকিব আমাৰ চেনেলটি, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। কাইলৈ লগ পাম, বাই বাই।